সুপ্ৰভাত জনাইছোঁ আপোনালোকক। আজি আমি খানা বনাব গৈ আছোঁ ৰঙিয়াত। আৰু আজি কোনো কেমেৰামেন মানে টিকু নাযায়। আজি দুইজনক মাতি নিমন্ত্ৰণ দিছে, প্ৰদীপ দা আৰু মই যাম। আৰু কেমেৰাটো ক'ত থাকিম, মই যি পাৰোঁ মই আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকৰ মাজৰ এজন বুলি ক্ষমা কৰি দিব। আৰু এতিয়া ফাৰ্ষ্ট যাম আমি টিকুৰ ঘৰক, আৰু টিকু কি কৰিছে আপোনালোক দেখাম। আৰু পোনে বনাই টিকুৰ ভিডিঅ'টো কৰি আমি খানাক লাগি ৰাওনা হ'ম। তেন বেছি পলম নকৰি আমাৰ এই ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। পুৰা আমাৰ টিকু পুৰা কমি আছে। টিকু খানাক নাযা কিয়া গা ভাল নহয়। হা গা ভাল নহয় তে মই যাওঁ দে খানাক। যা হা যি পাৰ সেই দেখকে। যি পাৰো দেখাও। আজি উঠিব টাইম হৈছে দেখোন। এতিয়া আৰু 2 ঘণ্টা আছে বোলে। এতিয়া বাজিল ধৰক 6:35। খানাক যাব লাগে। আমি খানা চানা কৰিছোঁ আজি টিকু নহ'ব খানা বনাব লাগিব আমি। মই কেমেৰা কৰিব কোনোবাখিনি বনাই থাকিব লাগিব না। মই বনাম ন, তই হেৰি কৰিবি। কণ্টেণ্ট লৈ লৈ এতিয়া ক'ত যাম আমি? আমি এতিয়া ৰঙিয়া কিবা নেকি জেগা? ৰঙিয়া মানে হেৰি কাউৰু পাহাৰ পাই 1 কিলোমিটাৰ পশ্চিমৰ দিকে যাব লাগে। জল দেৰি হ'ল ন? বৰগলি দেৰি বাজিল আমাৰ 8:01। কিমান দূৰ আছে ভাই? পালোঁ আৰু মোটামুটি ধৰক আমি 6:25 ওলাই আহিছিলোঁ। 6:25 6:30 ওলাই আহিছিলোঁ। এতিয়া বাজিল 8টা। আৰু কিবা এইখন তাতে চাইনবোৰ্ড লেখা আছে কিবা বৰঘোপা বোলে। বৰঘোপা নেকি? প্ৰাথমিক বিদ্যালয় নেকি সেইখন? আৰু কিমান দূৰ যাব আছে? কিমান দূৰ মান যাব আছে আৰু? বেছি দে এই সেইফালে এইটো এই গলিটো দি যাব লাগিব। এইফালে বোলে পদিতে বোলে চকুৰ লগা কান্দি আছে। আৰু কাটিংটো চাওকচোন পুৰা। এই কাটিংটো চকুৰ কাটিংটো বেলেগ কাট দিছে। এইফালে কাটিংটো ভাল, কিন্তু ধোৱাটো কম হৈছে আমাৰ, সেইকাৰণে খান্দি লগাইছে। হা পদিপ দে কাটিংটো ভাল লাগছে আপোনাৰ? কাটিংটো ভাল লাগছে চকুৰ। হা চকুৰ কাটিংটো ভাল লাগছে। কাটিংটো ভাল, কিন্তু সেই ধোৱাটো কম হৈছে ভাই। হয়নে নহয়? দাদাৰ ঘৰ ক'ত? এটাই নেকি? হা কি জেগাটো কোন জেগা বুলি কয়? বৰগুলি। এই চকুৰটো কাটিংটো ভাল লাগছে। কাঠটো ইয়াৰে মানুহ দিয়ে নেকি? হা বঢ়িয়া কাঠ দিছে। এইটো জুইটো ওলাই যায়। চাপাৰ হ'ব কিন্তু আজি। বাকী এইজন খুৰাই মোক নিমন্ত্ৰণ দিছে খানাটো ৰান্ধিব। বাকী খুৰা এখান জেগাখিনিৰ নাম কি আছিল? ৰঙিয়া বৰগুলি। আৰু এই অনুষ্ঠান যি মোক মাতিছে, কি অনুষ্ঠান এইটো? কিহৰ কাৰণে মোক খানা ৰান্ধিব মাতিছে? আমাৰ ছোৱালী জেউৰা খানা খুৱাব আছে। আৰু মানুহটো কিমান হ'ব? টাৰ্গেট কিমান হ'ব? 200। আৰু আইটেমটো কি থাকিব? মাছ থাকিব, দালি থাকিব, পনীৰ থাকিব, তৰকাৰী থাকিব, তৰকাৰী আৰু মিক্স ভাজি এখন থাকিব। মই কৈ দিছোঁ, তেখেতে যিহেতু নাজানিব পাৰে খানা। আৰু খানাটো আমি কেইটামান বজাত উলিয়াই দিব লাগিব? 12টা বজাত। 12টা এটাত আমি খানাটো উলিয়াই দিব লাগিব। খানাটো যি মোৰ ভাল হ'ব বুলি বিশ্বাস আছে নে নাই? বিশ্বাস আছে। কেংকি বিশ্বাস আছে আপুনি কওকচোন? খাই আছোঁ নহয়। মোৰ কাৰণে খাই থাকে আপুনি। ঠিক আছে, আমি খানাটো বনাব যাওঁ ন? আপোনালোকৰ আশীৰ্বাদ লাগিব। আশীৰ্বাদ লৈ আমি খানাটো বনাব যাওঁ। তে খুৰাই এৰিলোঁ, খানাটো দেখি যাওঁ ন? ঠিক আছে। বহাই দিম চব্জি, তাতে বহাই দিম দালি, আৰু সেইফালে কি কৰিব দে? হা তাতে ভাজিব মাছ। দেখি থাকিম যি পাৰোঁ দেখি থাকিম। যিহেতু টিকু নাই, যি পাৰোঁ তাকে দেখি থাকিম, চাই থাকিম। চব্জি কৰি দিয়ক। পুৰা ৰিফাইন চিফাইন গৰম হৈ গ'ল। এতিয়া কি কৰিব পাৰিব? মাছ দিওঁ। চব্জি কৰি পুৰা চব্জি লাগি আছে। আজি পৰিবদাকে দেখি থাকিব লাগিব। খলনায়ক হা আজি নায়ক তই, আজি ভিডিঅ'ত নায়ক তই। আজি খানা ৰাইজে কেনে পায়? খানা ভাল হ'ব, টেনশ্যন নাই। লাৰাটো দেখাব লাগিব। নিমখ চিমখ দিয়া আজি দেখাব পাৰিব নহয়, যিহেতু মই মাৰিব লাগিব। যদি কেমেৰা ধৰিব নোৱাৰে, মই যি পাৰোঁ দেখি থাকিম মানে। আৰু প্ৰদীপ দা চব্জিটো আমাৰ হৈ গ'ল। প্ৰদীপ দা চব্জি হৈ গ'ল, এতিয়া নামাই দিম।
এতিয়া নিমকি চুটি পেলাই আনিব লাগিব আৰু এইফালে চব্জিটো নাম এইফালে এইটোত এইফালে দালিটো সম্ভাত দিব লাগিব এইফালে তোৰ মাছৰ মূৰতো বৈ দিছোঁ খাল এখন বৈ দিম বাংলা বৈদা চবটো নামে দি তাড়াতাড়ি দেৰি হৈ গ'ল এইফালে চাব পাৰে দালিটো বৈ লৈছে আৰু প্ৰদীপ দাই কি দিবি এতিয়া মিঠাতেল অলৰেডি অলপ বেছিয়ে তথাপিও আমি 800 গ্ৰামমান মিঠাতেল দিম দি পেলাই এতিয়া দালিটো সম্ভাত দিম হয় না বাকী আমি যোগাৰখিনি দি লওঁ আৰু সম্ভাৰ মাহটো দেখি দিম কি দিছোঁ আৰু প্ৰদীপ দাই দি থাক মই কৈ থাকিম তোক দি দিছোঁ মিঠাতেল 800 গ্ৰাম তেলটো গৰম হ'ল শুকনা জ্বলা দিলোঁ তাৰপৰা তেজপাত আৰু পাঁচফোৰণটো দি দিয়া হ'ল এইবিলাক পাঁচফোৰণ লাৰি দিছোঁ একবাৰ দালিটো সম্ভাত দিম আছে আৰু এইফালেতো মাছ ভাজি আছে আৰু মাছ ভজা হৈ গৈছে তাতে আৰু এইবিলাক মাছ ভজি আছে এইফালে জ্বালা ফোৰণ আৰু তেজপাতটো ভালদৰে ৰঙচুৱা হৈ গ'ল এতিয়া দিব আদা আৰু নহৰু প্ৰদীপ দাই এতিয়া মই লাষ্টত মিঠিপাত দিম মিঠিপাত দি দিলোঁ মিঠলাই দি বোলে পুৰা মছলা চছলা ভাজি আছে প্ৰদীপ দাই লৈছে দালি লৈ এতিয়া দি আৰু বঢ়িয়া হৈ যাব এতিয়া সেই ৰোটেশ্যন কৰি দিয়ে দালিটো দি দিব ৰোটেশ্যন কৰি ইয়াতে আনি পেলাই এইটোতে দি দিব হৈ গ'ল সম্ভাৰ ইয়াতে যিমান টাইম ধৰক 20 মিনিটমান উঠি ল'ব লাগিব লৈ পেলাই দালিটো নাম কৰা হৈ গ'ল হা দাইলটো নাম্বা কৰা হৈ গ'ল দালিটো আমাৰ হৈ গ'ল এতিয়া নামে থ'ব বোলে মাছৰ কাৰণে পুৰা আলু এনেকৈ বইল দিছে বোলে মাছ ভাজি আছে আৰু এইফালে বাংলাৰ খাৰ কি দিবি মাছৰ মূৰা এইফালে বাংলাৰ খাৰত মূৰা চূৰা দি দিলাক এতিয়া দিব জ্বালা ইয়াতে বটি দিয়ে দেখোন বটি দিয়ে অঁ এতিয়া জ্বালা খায় আৰু খাৰত জ্বালা লাগে জ্বালা এইটোৱে মেইন আমি জ্বালা পাতাটো দি দিলোঁ জ্বালা পাতা মানে জ্বালাটো মিক্সিত মাৰি দি দিলোঁ তাৰফালে বিলাহী আলু বইল দিলোঁ আৰু মাছটো হ'লে আমি মাছৰ জোলখন বইল দিম তাতে এতিয়া লাৰি দিয়ে একবাৰ আৰু প্ৰদীপ দাই কেমেৰা কৰা কিন্তু সহজ কথা নহয় দেই দেখিব পাৰি হয়নে বনাই থাকিব পাৰি কিন্তু কেমেৰা নাৰাটো টান কিন্তু টিকুক ভাই এতিয়া অহা নাই তথাপিও টিকুক চেলুট দিছোঁ ভাই তই যি ইমান কষ্টত যি বনাই থাকা মোৰ কাৰণে সেইটো তোৰ পৰাই তোক খানা পাই চেলুট দিছোঁ ভাই তই নোহোৱা কাৰণে আজি বৰ দিগদাৰ হৈছে নহয় মানে কি দুটাই আহিব লাগে না গাড়ীত জেগা নাই সেইকাৰণে দিব বৰগুলি এখন জেগাৰ নাম কিবা ৰঙীয়া বৰগুলি বুলি কয় পুৰা বাংলাৰ খাৰ হ অৱস্থা এইটো পুৰা বইল হৈ গৈছে আৰু এইফালে তেল চেল দি পেষ্ট দি পেলাই ইয়াতে মাছৰ জোল পাবি নেকি হা মাছৰ জোল পাবি ইয়াতে পুৰা মাছৰ জোল বইল কাটি আছে মান ধনিয়া পাত আমাৰ এইফালে পাত ধনিয়া বুলি কয় ন কি বুলি কয় এইটো বুন ধনিয়া বুন ধনিয়া এইটো বুন ধনিয়া আপোনালোকৰ ফালে কি ধনিয়া বুলি কৈ দিবচোন ডাঙৰ ছটা পাতটো ইয়াতে কি ধনিয়া বুলি কয় এইটো বন ধনিয়া বুলি কয় কাচিদাৰিয়া হা কাচিদাৰিয়া এইটো কি বস্তু তাৰমানে এইটো মছলা এটা লোকেল মছলাটো নলাৰ কাৰণে এইটো বিক্ৰী হয় কাচিদাৰিয়া এই শান্তি কোন জেগা আছিল বৰগুলি ঠিক আছে কি কৈছে কাচিদালিয়া এইটোৰ নাম আৰু আমাৰ ভাষাত হ'ল আমাৰ নলবাৰী ভাষাত হ'ল বন ধনিয়া পাত ধনিয়া খানা এইফালে মাছৰ জোলো পুৰা মছলা চছলা তৈয়াৰ হৈ গ'ল এতিয়া পৰিবা কি দিবি বিলাহী আৰু আলু দি দিবা আৰু পুৰা এইফালে বাংলাৰ শাকটো পুৰা তৈয়াৰ হৈ গ'ল তাৰপৰা গ্ৰেভি এতিয়া প্ৰদীপ দা নামাই থৈ দি হৈ গৈছে প্ৰদীপ দাই পুৰা নামাই থৈ দি
এইফালে বিলাহী আলু এনেকৈ পুৰা ভাজি আছোঁ। যিমান অলপমান কম পৰিমাণে পানী দিছোঁ, দিয়া দেখা নাই, যিহেতু টিকু নাই, দেখাব পৰা নাই, পুৰা ভাজি আছোঁ মাছৰ জোলৰ কাৰণে। এতিয়া আলুটো আমাৰ ভাজা হৈ গ'ল, বিলাহী আলু। এতিয়া যেখানটি আমাক পানী লাগে জোলৰ কাৰণে 200-250 মানুহৰ কাৰণে, সেইখিনি পানী দি বঢ়িয়া। 200-250 মানুহৰ কাৰণে এতিয়া আমি পানী দি ল'ম তাতে জোলত। 400 দিলে হৈ গ'ল প্ৰদীপ দা, 400 দিলি। পানী এককালি দিছোঁ ভাতৰ কাৰণে, এইটো পানী এককালি এফালে বহি আছোঁ মাছৰ জোল বহি আছোঁ। কিন্তু এতিয়া মাছটো ফেলব পৰা হৈ গৈছে, তাৰপৰা আঞ্জাখন এতিয়া প্ৰদীপ দাই ভাজা মাছটো ফেল দিব। কিমান দিছে প্ৰদীপ দা? এতিয়া 150। 150 পিচ, ঠিক আছে। দি দিলে 150 পিচ মাছ। পুৰা চাব পাৰে, পুৰা মাছৰ জোল আমাৰ নামিব পৰা হৈ গৈছে। এতিয়া আমাৰ মিঠি পাতটো দি আমি মাছৰ জোল কাৰণ নামি দিওঁ। এইবাৰ মই দিলোঁ মিঠি পাতটো দি দিলোঁ ইয়াতে। মিঠি পাতটো দি প্ৰদীপ দা আঞ্জাখন নামাই থৈ দিয়ে এতিয়া। হৈ গ'ল। এটো নামান খালি গামলাটোত দি দিলোঁ, অলপ দি দিলোঁ। চেনটো ভাল হয় আৰু সোৱাদটো ভাল হয়। প্ৰদীপ দা পুৰা নামাই দিয়া পৰা হৈ গৈছে আমাৰ আঞ্জা। আৰু কিন্তু ইয়াৰে পৰিৱেশটো ভাল ভাই, আৰু খালি দেখিলে কি চিকচিকা কৰে, বাচন চাচন পুৰা ভাল লাগে। পৰিপাটি আছে গাঁওখন। বৰঘোপা গাঁও ন প্ৰদীপ দা? ৰঙিয়া বৰঘোপা, বৰগুলি চৰি বৰগুলি। মাছ নামি গ'ল আমাৰ। এই দালি আৰু চব্জিত অলপ পাত ধনিয়া পাত দিওঁ, চব্জিটো ভাল হ'ব। চব্জি আৰু দালিত দিব, আৰু মাছতো দিম অলপ, চেনটো ভাল হ'ব। দি অলপ অলপ। এইটো হ'ল দালি, হ'ব কম পৰিমাণে দি, আৰু চব্জিটো দি দিছোঁ অলপ পনীৰৰ কাৰণে এৰিবি, পনীৰটো তাতে আমি বহাই দিছোঁ এইটোত পনীৰ। আৰু প্ৰদীপ দা নামন মাছৰ জোলত দি, এইটো হ'ল আমাৰ মাছৰ জোলত অলপ দি দিব, চেনটো ভাল হয়। হ'ব পনীৰৰ কাৰণে শান্তি এৰিবি। আৰু আইটেমটো কি আছে প্ৰদীপ দা একবাৰ কৈ দিবি, খাবলৈ আমি ভাত বহাইছোঁ তাতে, ভাতটো বহাই দিছোঁ। আৰু সেইটোত এনেই খালী আছে, সেইটোত পনীৰ, বাকীখিনি আমি দেখি দি আছোঁ আপোনালোক ন প্ৰদীপ দা। আৰু আমি কি কি নামালোঁ এতিয়ালৈকে আঞ্জা আপোনালোকক দেখি দিওঁ, আৰু প্ৰদীপ দাই দেখি দিব। প্ৰদীপ দাই কি নামাইছে, নামা গৈছে আমাৰ এতিয়া এই দালি, এইটো হ'ল দালি, এই চব্জি, এইটো চব্জি, আৰু এইটো বেঙেনা খাৰ, বেঙেনা খাৰ, আৰু এইটো মাছ। এইটো হ'ল মাছ। কি কৈছে? ৰ'দতে থৈছি দেখোন। ৰ'দ আপোনালোকৰ যি প্লাষ্টিক দিছে ৰ'দ পৰিবই অলপ, একো নাই। এইটো হ'ল মাছ। আৰু এফালে ভাত হৈ আছে, ভাতটো একবাৰ দিছোঁ প্ৰদীপ দা। এইটো ভাত, এইটো হ'ল ভাতটো আমাৰ বহাই দিছোঁ, ভাত। আৰু এইটো পনীৰ পিঠা। ভাতটো পানী দিয়ে আছে, এইটো হ'ল পনীৰ, পনীৰ আঞ্জা। এই হ'ল আমাৰ আইটেম। আৰু ভাজাটো বাকী আছে, ভাজাটো আমি অলপ দেৰিকৈ ভাজিম ন কৰি। সদায় লাহে লাহে ভাজি থাকিলেও কথা নাই। বঢ়িয়া। আমাৰতো খানা চানা হৈ আছে, বাকী আমাৰ ভাত বনাব আছে আৰু ভাজাটো বনাব আছে, এইটো হৈ থাকিব। এটা আপোনালোকক দৃশ্য মই দেখাব লৈছোঁ, তাৰমানে কি বতাহ ইয়াতে, আৰু এখন চাং আছে আমাৰ খানা ৰান্ধাৰ কাষত, এখন চাং বনাই লৈছে। তাৰমানে ইয়াতে এনেকুৱা ভাই গৰমত ইয়াতে থাকিব পাৰিলে ইয়াতে তাৰমানে টোপনি আহি যাব। আপোনালোক দেখি দিয়ক পৰিৱেশটো, চাওকচোন ইয়াৰে এখন পূৰা চাং, এই পূৰা বতাহ আহি আছে, পূৰা নাজাৰাটো চাই লওকচোন, কি ধুনীয়া এটা পৰিৱেশ ইয়াতে। আৰু চাংখান পূৰা ইয়াতে পূৰা খেতি পথাৰ আছে, আৰু পূৰা ইয়াতে চাংখান বনাই লৈছে। ইয়াতে পূৰা ইয়াতে বহি আমাক কৈছে ইয়াতে বহি থাকিব, পূৰা ফ্ৰেছ হাৱা পাব। কিন্তু ভাল লাগছে পৰিৱেশটো। বাৰীৰ তলা হ'ব পাৰে, আমাৰ এই নলবেৰা ভাষাতে বাৰীৰ তলা বুলি কয়, বাৰীৰ তলা হ'ব পাৰে, কিন্তু চাফ চিকুণ পূৰা মেইনটেনেঞ্চ কৰি থাকে মানুহ কৰে। আৰু পূৰা পৰিৱেশটো ভাল, আৰু বহা জেগাখিনি ভাল, পূৰা টোপনি আহি যাব তাৰমানে, ভাল লাগছে কিন্তু আহি পেলাই। আমাৰ ফাৰ্ষ্ট থালি ভাত হৈ গ'ল হয়নে প্ৰদীপ দা? ফাৰ্ষ্ট থালি আমাৰ ভাত, 2 থালি ভাত নামাই থৈ দিম, লাগ দিয়ে বহাই থৈ দিম। ভাতটো লৈ প্ৰদীপ দা, ভাতটো লৈ আহিছি আমি ইয়াতে থৈ দিছোঁ। পূৰা দুখন বেঞ্চি দিছোঁ, বেঞ্চিত ট্ৰেখন দিছোঁ, ইয়াতে চৰাত পূৰা পাৰি দিছোঁ। এই হ'ল ভাত, আৰু আলু ভাজাটো বাকী আছে। ইয়াতে আছে আলু আৰু নেচৰা, সেইটো ভাজিব বাকী আছে, ভাজি থাকিম।
আৰু চাব পাৰে আমাৰ আলুটো ভাজাটো হৈ গ'ল পুৰা এতিয়া আছে নেচৰা খুব দিয়া এখানটি হ'লে আমি সমাপ্ত এক চালি ভাদলি আন হৈ গ'ল ন বাকী আজি খোৱাটোৱে চাইছোন খোৱাটো আজি দেখাবা খুদবা নৰিব পাৰোঁ যিহেতু আজি মই একলা আহিছোঁ হয়নে না চাওঁ কি পাৰোঁ খাই লৈ পাছত হ'লেও খুদবা পৰা যাব ন হৈ গ'ল পুৰা আলু এতিয়া দিব নেচৰা আৰু ফাইনেলি আমি খানা চানা পুৰা কমপ্লিট কৰি মানুহ এতিয়ালৈকে নাহা নাই কিন্তু আহিব ৰচি টাইম ন এতিয়া 2টা বাজি প্ৰদীপ দাই গা চা ধুলাক গা চা ধুই আৰু চাংখানত পুৰা আছোঁ মই এতিয়ালৈকে গা চা ধোৱা নাই মানুহ চানুহ খাই লওক আৰু আমি গা চা ধুই যাম যিহেতু গৰম ইমান গৰম আৰু প্লাষ্টিকৰ তলত ৰান্ধিব লগা হৈছে আৰু চাপাৰো হৈছে সেইকাৰণে আমি চাঙৰ তলত আছোঁ পুৰা ছায়া আৰু বতাহ আহি আছে ভাল লাগছে জেগাটো ভাল লাগছে প্ৰদীপ দা কি কবি তই এতিয়া বহি ভাল লাগছি গাটো মই ধুলোঁ বা খানাটো বা কেনে হয় ভাই খানাটো মোৰ আন্দাজ ভাল হ'ব লাগে আৰু ইমান বছৰে ধৰি খানাটো এই খানাই বনাই থাকোঁ মোৰ বিশ্বাস খানাটো ভাল হ'ব আৰু ৰাইজে খাই ভাল পাব তথাপিও দুই এটা মতামত ল'ব পাৰিলে মোৰো নিশ্চয় ভাল লাগে কিন্তু চেষ্টা কৰিম ইয়াতে দাদা এটাক কৈছোঁ দাদা আপুনি সুধিব আপুনি সুধিলি গাঁৱৰ মানুহ ভাল হ'লে ভাল বুলি ক'ব আৰু বেয়া হ'লে বেয়া বুলি ক'ব চাওঁ আমি তেখেতৰ দ্বাৰাই মই দুটা এটা ক্লিপ ল'ব পাৰোঁ না চাওঁ আৰু ল'বা নল'লেও আপোনালোকে বহি আছে নাপো ন প্ৰদীপ দা উপায়টো নাই আমাৰ টিকু অহা নাই সেনা কথা অহা নাই আৰু কিন্তু এটা কথাই কওঁ খানা ৰান্ধি কিন্তু ৰান্ধা হোৱাৰ পাছত ৰান্ধোতে গৰম পাইছিলোঁ কিন্তু 1 কেজি আহিছোঁ আমি গৰমটো অনুভৱ নহয় কি তাৰমানে এ চি ৰুমত থকা আন পাইছোঁ দে খানা খাব পুৰা বহি গ'ল এতিয়া কেংকি সুধবে যা আমিতো সুধবে নোৱাৰোঁ মানুহটো ক'লা লাগব ক'তবা গ'ল সদা মানুহটো হা তাকে দি আছে তাতে এই ভাত দি আছে সুধিলাম পাছত এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা বোলে এটা সুন্দৰ কমেণ্ট কৰি জনাই দিব আৰু ফোন নাম্বাৰটো দিয়েই থাকে পালে একবাৰ ফোন কৰিব পাৰে আৰু প্ৰদীপ দা আৰু মই যি পাৰোঁ ভিডিঅ'টো কৰিছোঁ আৰু সি তাক বেছি ফ'কাছ কৰিছোঁ কিয় মই কেমেৰাটো ধৰি আছোঁ আৰু নিমখ চিমখ মাৰা মছলা পাতি মাৰা আপোনালোক দেখাব পৰা নাই তাৰ বাবে মই দুখিত আৰু টিকু নকৰি কেমেৰাটো কৰাত ধেমালি নহয় আৰু খানাত গুৰুত্ব দি থাকিবলৈ খানাত যদি কিবা এটা হেষ্ট নষ্ট হৈ যায় কিবা এটা বিপদ হৈ যাব না সেইকাৰণে ভিডিঅ' কৰি আছোঁ খানাটো ধ্যান দি আছোঁ আপোনালোকে চাব নিজৰ উপৰি আৰু যি পাৰোঁ দেখিছোঁ দিয়ক আৰু মই এটা কথাই কওঁ মোৰ ছাবস্ক্ৰাইবটো কম হৈ আছে এইটো ভিডিঅ'ত যাতে মোৰ 9,000 হৈ আছে এইটো ভিডিঅ'ত যাতে 1,000 বা 10,000 হয় 10,000 হ'লে মই 20জন বা 10জন বয়সস্থ মানুহক মই ভালকৈ এটা পাৰ্টি দিম বুলি ভাবিছোঁ যদি এইটো ভিডিঅ'ত মোক আপোনালোকে 10,000টো কৰি দেই মনটো ভাল লাগিব আৰু যিমান পাৰে ভিডিঅ'টো চাব আৰু একবাৰ কৈছোঁ মই ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে ভাই আৰু একবাৰ মই ৰিপিট কৰা কথাটো আছে আপোনালোকে ক্ষমা কৰি দিব যিহেতু মই আজি কেমেৰা কৰিছোঁ আৰু টিকু বিন মই কেমেৰা কৰিছোঁ বা ভিডিঅ' কৰিছোঁ তেতিয়া বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা